নমস্কাৰ বন্ধুসকল, মই গুলজাৰ হুছেইন। আজি আপোনালোকৰ বাবে অসম টেট 2021ৰ বাবে অসমীয়া বিষয়ৰ 50টা প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। আশা কৰোঁ এই প্ৰশ্নখিনি আপোনালোকক যথেষ্ট উপকৃত কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰশ্নোত্তৰসমূহ আপোনালোকে চাব। 1 নম্বৰ প্ৰশ্ন, লোকসাহিত্য মূলতঃ কেই প্ৰকাৰৰ? শুদ্ধ উত্তৰটো হ'ল 3 প্ৰকাৰৰ। সাধু কথা কোন শ্ৰেণীৰ সাহিত্য? লোকসাহিত্য। 3 নম্বৰ প্ৰশ্ন, লোকগীত প্ৰধানকৈ কেই প্ৰকাৰৰ? আৰু উত্তৰ হ'ব 3 প্ৰকাৰৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে? ইয়াৰ উত্তৰটো হ'ব অনুষ্ঠানমূলক লোকগীতৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ত্ৰিপদী ছন্দত। তাৰ পিছৰ প্ৰশ্ন, কামৰূপত জোৰা নামক কি বুলি কোৱা হয়? উত্তৰটো হ'ব খিচা গীত। তাৰ পিছৰ প্ৰশ্ন, আখ্যানমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয়? বেলাড বুলি কোৱা হয়। বেলাড শব্দৰ অসমীয়া প্ৰতিশব্দ কি? উত্তৰটো হ'ব মালিতা। মণিকোৱৰৰ গীত, শান্তি, বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত? উত্তৰটো হ'ব আখ্যানমূলক বা বেলাড বা মালিতা শ্ৰেণীৰ। 10 নম্বৰ, আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? 3টা ভাগত ভাগ কৰিব পাৰি। 11 নম্বৰ প্ৰশ্ন, বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সৰ্বপ্ৰাচীন গীতটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাহৰৰ গীত। পিছৰ প্ৰশ্নটো, জনা গাভৰুৰ গীতৰ নায়ক কোন? উত্তৰটো হ'ব গোপীচন্দ কোঁৱৰ। জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি? উত্তৰটো হ'ব লোকগীত। জিকিৰ শব্দৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হ'ব আল্লাহৰ নাম স্মৰণ কৰা। হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতি যুগ বুলি নিৰ্দেশ কৰিছে? ইয়াৰ উত্তৰটো হ'ব অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক। পিছৰ প্ৰশ্নটো, ফক লিটাৰেচাৰ অফ আছাম আৰু অসমীয়া জনসাহিত্য শীৰ্ষক গ্ৰন্থ দুখনৰ লেখক কোন? ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। আকুল পথিক গ্ৰন্থখনৰ লেখক কোন? উত্তৰটো হ'ব ডিম্বেশ্বৰ নেওগ। তাৰ পিছৰ প্ৰশ্ন, অসমীয়া লোকগীত গ্ৰন্থখন কাৰ ৰচনা? ডক্টৰ লীলা গগৈৰ। অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থখন কাৰ ৰচনা? হেমচন্দ্ৰ গোস্বামীৰ। তাৰ পিছৰ প্ৰশ্ন, অখ্যাত কবিৰ বিখ্যাত ৰচনা বুলি কোনবিধ সাহিত্যক কোৱা হয়? লোকসাহিত্যক। অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয়? উত্তৰটো হ'ব চৰ্যাপদক। চৰ্যাপদসমূহ কাৰ ৰচনা? সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ। চৰ্যাপদসমূহ কোনে কিমান চনত সংগ্ৰহ কৰিছিল? হৰপ্ৰসাদ শাস্ত্ৰীয়ে 1907 চনত। হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাপদ বা বৌদ্ধ গানসমূহ ক'ৰ পৰা সংগ্ৰহ কৰি আনিছিল? উত্তৰটো হ'ব নেপালৰ ৰাজদৰবাৰ গ্ৰন্থালয়ৰ পৰা। চৰ্যাপদসমূহ হাজাৰ বছৰৰ পুৰাণ বাংগাল ভাষাই বৌদ্ধ গান ও দোহা এই নামেৰে কোনে কিমান চনত প্ৰকাশ কৰিছিল? হৰপ্ৰসাদ শাস্ত্ৰীয়ে 1926 চনত। চৰ্যাচৰ্য বিনিশ্চয় নামটো কোনে দিছিল? হৰপ্ৰসাদ শাস্ত্ৰীয়ে। তাৰপিছৰ প্ৰশ্ন, চৰ্যাপদৰ মূল পুথিখনৰ নাম কি? নাইবা চৰ্যাচৰ্য বিনিশ্চয়ৰ আচল নাম কি?
ইয়াৰ উত্তৰটো হ'ব চৰ্যা গীতিকোষ। তাৰ পিছৰ প্ৰশ্ন, চৰ্যাচৰ্য বিনিশ্চয়ত কিমানটা পূৰ্ণ গীত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 46টা। চৰ্যাচৰ্য বিনিশ্চয়ত কিমানটা খণ্ডিত গীত পোৱা যায়? উত্তৰটো হ'ব এটা। চৰ্যাচৰ্য বিনিশ্চয়ত কিমানজন সিদ্ধাচাৰ্যৰ গীত সন্নিৱিষ্ট আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 24জন। তাৰ পিছৰ প্ৰশ্ন, কোনখন গ্ৰন্থৰ আধাৰত হৰহপাদক কামৰূপৰ ৰাজ্ঞী বৰ্তমান ৰাণী অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয়? উত্তৰটো হ'ব পেগ চেম জন জেন। বৌদ্ধ গান আৰু দোহাসমূহ কোন পন্থাৰ ধৰ্ম সাধনৰ গীত? উত্তৰটো হ'ব সহজজান পন্থাৰ। চৰ্যা গীতৰ ভাষা কি? সন্ধ্যা ভাষা। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্য ঘনতাই আবৃত গীত বুলি কাক অভিহিত কৰা হয়? ইয়াৰ উত্তৰটো হ'ব চৰ্যাপদক। তাৰ পিছৰ প্ৰশ্ন, কাৰ চৰ্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বৰ্ণনা আছে? উত্তৰটো হ'ব ভূহুকৰ চৰ্যাত। তাৰ পিছৰ প্ৰশ্ন, কোনটো চৰ্যাত দবা খেলৰ উল্লেখ আছে? উত্তৰটো হ'ব 2 নং চৰ্যাত। তাৰ পিছৰ প্ৰশ্ন, কিমান নং চৰ্যাত বিবাহ যাত্ৰাৰ বৰ্ণনা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 19 নং চৰ্যাত। কোনটো চৰ্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্ৰয়াস বৰ্ণিত আছে? এইটো আছে, শুদ্ধ উত্তৰটো হ'ব 48 নং চৰ্যাত। চৰ্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অংকিত? ইয়াৰ উত্তৰটো হ'ল নিম্ন শ্ৰেণীৰ সমাজৰ চিত্ৰ। তাৰ পিছৰ প্ৰশ্ন, চৰ্যাপদ 1 কা তৰুবৰ পঞ্চ বিডাল শীৰ্ষক গীতটি কাৰ ৰচনা? ইয়াৰ উত্তৰটো হ'ব গীতটিৰ আৰু লগতে কৈছে গীতটিৰ ৰাগ কি? ইয়াৰ উত্তৰটো হ'ব লুইপাত আৰু ৰাগ পটমঞ্জৰী। চৰ্যাপদবোৰ কি ছন্দত ৰচিত? মাত্ৰাবৃত্ত ছন্দত। অসমীয়া ভাষাৰ উপৰিও আন কি ভাষাৰ লোকে চৰ্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে? উত্তৰটো হ'ব বঙলা, মৈথিলী, উৰিয়া। 10ম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্ৰযানী পন্থাত বিশ্বাস কৰোৱা চৰ্যাকাৰজন কোন আছিল? আৰু উত্তৰটো হ'ব হৰহপাদ। 45 নম্বৰ প্ৰশ্ন, চৰ্যাচৰ্য বিনিশ্চয়ৰ টীকাকাৰ কোন আছিল? আৰু উত্তৰটো হ'ব মুনিদত্ত। লোকসমাজে বেদৰ বাণী জ্ঞান কৰা লোকসাহিত্যবিদ কি? উত্তৰটো হ'ব ডাকৰ বচন। মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্ৰৱৰ্তন কোন যুগত হৈছিল? উত্তৰটো হ'ব প্ৰাক শংকৰী যুগত। প্ৰাক শংকৰী যুগৰ 14th শতিকাৰ কবিকেইজনৰ নাম লিখা। এতিয়া প্ৰাক শংকৰী যুগৰ কবি আছিলে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী। হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? দুৰ্লভ নাৰায়ণৰ। প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেম সৰস্বতী। গতিকে বন্ধুসকল, আজি অসমীয়া বিষয়ৰ এই 50টা প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী প্ৰশ্নসমূহ পাবৰ বাবে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।